নমস্কাৰ, এইখন মোৰ মৰমৰ স্কুলখন য'ত মই ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ পঢ়িছিলোঁ। মানে ইয়াত মোৰ বহুত স্মৃতি জড়িত হৈ আছে আৰু আজি মই ইয়াতে জীৱনত প্ৰথমবাৰৰ বাবে মানে বহুত ডাঙৰ কাম এটা কৰিব গৈ আছোঁ। ইয়াত এটা মানে প্ৰতিযোগিতাত মোক বিচাৰক হিচাপে মাতিছে। চ' ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ গোৰেশ্বৰ ব্লকৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ মন্ত্ৰণালয়ৰ সৌজন্যত নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 4টা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তাৰ ভিতৰত বিজ্ঞান ভিত্তিক আৰ্হি সজা, তাৰপিছত চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু ধাৰণা লিখন প্ৰতিযোগিতা। আৰু এই 4টাৰ ভিতৰত যিটো বিজ্ঞান ভিত্তিক আৰ্হি সজা প্ৰতিযোগিতা আছে সেইটোত মই চিন্তুদা আৰু মিল্টন দা আমি তিনিজনক বিচাৰক হিচাপে মাতিছে। আমি এই পতাকা উত্তোলন স্থলীতে আমাৰ আজিৰ যি 4টা প্ৰতিযোগিতা এই প্ৰতিযোগিতা বিচাৰক মণ্ডলীক কি কৰি দিবলৈ ওলাইছোঁ। লগতে আমি তেখেতসকলক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাম। এই চেগতে আমি আকৌ চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ আজিৰ মডেল মেকিং কম্পিটিশ্যনৰ অন্যতম বিচাৰক ব্ৰজেন কুমাৰ। তেখেতে ইতিমধ্যে আমাৰ মডেল মেকিঙৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুনাম অৰ্জন কৰিছে। আমি চিনাকি কৰি দিম মোৰ ছাত্ৰকালে শ্ৰীমান চিন্তু শইকীয়া, নাওকটা অঞ্চলৰ এগৰাকী কৃতি ছাত্ৰ, সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। শ্ৰীমান মিল্টন চৌধুৰীক আমি মডেল মেকিঙৰ আন এগৰাকী বিচাৰক হিচাপে আহ্বান জনাইছিলোঁ। সমাপ্ত হ'ব বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। চিনাকি পৰ্বৰ পিছত এয়া বৃক্ষৰোপণ চলি আছে আৰু এতিয়া আমি তিনিওজনে মডেলবিলাক কেনেকৈ চাম বা মাৰ্কছবোৰ কেনেকৈ দিম, কোনবোৰ বস্তুৰ ওপৰত দিম সেইবোৰ আলোচনা কৰি আছোঁ। এতিয়া মডেল কম্পিটিশ্যনৰ উদ্বোধনী কৰিব বৰ্তমান আমি মডেলবোৰ চাই আছোঁ। ইয়াত বহুত ষ্টুডেণ্ট আছে যাৰ বাবে মানে বহুত হাল্লা হৈ আছে। তাৰ বাবে আমি যিবোৰ প্ৰশ্ন কৰি আছোঁ বা তেওঁলোকে যিবোৰ উত্তৰ দি আছে সেইবোৰ ৰেকৰ্ড কৰাত মানে প্ৰব্লেম হৈ আছে, তাৰ বাবে ক্ষমা কৰিব। মই যিবোৰ মডেল চাই আছোঁ সেই মডেলবোৰৰ বিষয়ে অকণমান কৈ গৈছোঁ। এইটো বায়ু প্ৰদূষণৰ ওপৰত মডেল এটা। ক'ৰ পৰা বায়ু প্ৰদূষণ হয়, আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, বায়ু প্ৰদূষণৰ ফলত কি হয় এইবোৰৰ ওপৰত মডেলটো বনাইছে। এইটো আৰ্মি ছিকিউৰিটিৰ ওপৰত এটা মডেল আৰু এইটো বায়ুকলৰ পৰা এনাৰ্জি ষ্ট'ৰ কৰা দেখুৱাইছে। আৰু এইটো পানীৰ ওপৰত এলকহল জাতীয় যিবোৰ লিকুইড থাকে তেনেকুৱা লিকুইড দি জুই লগোৱা দেখুৱাইছে। এওঁলোকে ব্লেড ইউজ কৰি এটা মিক্সাৰ মেচিন বনাইছে, যিটোত মানে জলকীয়া বা আমাৰ ঘৰত যিটো মিক্সাৰ মেচিন ইউজ কৰোঁ তেনেকুৱা এটা সৰু চিম্পল ব্লেড বা এনেকুৱা সৰু মটৰ ইউজ কৰি তেওঁলোকে বনাইছে।
আৰু এইটো সিম কাৰ্ডৰ সহায়ত ফ্ৰী এনাৰ্জি পাম বুলি কৈছে এওঁলোকে। এইটো এটা কৰোনাৰ সজাগতাৰ ওপৰত মডেল এটা বনাইছে এওঁলোকে, কৰোনাটো ডাঙৰকৈ বনাইছে। ইয়াত ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন কৰি দেখুৱাইছে, ইংক আৰু পানী যদি বা এনেকুৱা যিটো মানে ছেপাৰেট কৰিব অকণমান টান হৈ যায়, তেনেকুৱা বস্তু আমি ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যনৰ সহায়ত ছেপাৰেট কৰিব পাৰোঁ। আৰু এই কণমানি দুটাই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত ধুনীয়া মডেল এটা বনাইছে। আৰু এওঁলোকে বেক্টেৰিয়াৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰা মডেল এটা দেখুৱাইছে। এওঁলোকে পানীত চলা নাও আৰু এওঁলোকে ভেকুৱাম ক্লিনাৰ বনাইছে। এইটো বায়ুৰ চাপ বুলি মডেল এটা বনাইছে, য'ত বটলৰ সাঁপৰটো খুলি দিলে তলৰ পাইপডালেৰে পানী পৰি থাকে, মানে যেতিয়া সাঁপৰটো বন্ধ কৰি দিম তেতিয়া পানী পৰা বন্ধ হৈ যায়। এইটো এটা চিম্পল পেৰিস্কোপ বনাইছে, যিটো আগৰ দিনত মানে বহুত ইউজ হৈছিল। এইটো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰতে এটা মডেল, এওঁলোকেও মডেলটো ধুনীয়াকৈ বনাইছে। আমাৰ তাত 3টা ৱাটাৰ ডিছপেন্সাৰ মডেল আহিছিল, তাৰ এটা হয়তো ভিডিঅ' কৰাত প্ৰব্লেম হ'ল। আৰু এইটো ৱাটাৰ ডিছপেন্সাৰৰে মডেল এটা, আৰু এইটো পাৱাৰ বেংকৰ পৰা বিভিন্ন সৰু সৰু বস্তু চলাই দেখুৱাইছে এওঁলোকে, লাইট, সৰু ফেন বা এনেকুৱা। আৰু ইয়াতে মোবাইলৰ বেটাৰীও কানেক্ট কৰাই আছে। এতিয়া আমি ৰিজাল্টৰ বাবে আলোচনা কৰি ফাইনেল ৰিজাল্টটো উলিয়াই আছোঁ। মডেলৰ কোনে পাব ফাৰ্ষ্ট? কোনোবা আছে নেকি যে মইয়ে পাম? আছে নেকি কাৰোবাৰ যে মই কিবা এটা প্ৰাইজ পাম, এনেকৈ ক'ব পৰা নিজৰ কনফিডেন্স লেভেলটো আছে নেকি? এয়া আমাৰ প্ৰথম পুৰস্কাৰ গৈছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় চুলাই। বিশাল সংগ্ৰাম ইকো ফ্ৰেণ্ডলি ৱে টু ৰিডিউচ ফ্ৰী, খুব ধুনীয়া প্ৰেজেণ্ট। ইন্ধন কমোৱাৰ কাৰণে কেনেকৈ ইকো ফ্ৰেণ্ডলি কাম কৰিব পাৰোঁ, এয়া আমাৰ সভাপতি হ'লে প্ৰথম পুৰস্কাৰ আগবঢ়াব। প্ৰথম পুৰস্কাৰ 2000 টকা মাননীৰ লগতে এখন চাৰ্টিফিকেট। আজিৰ সভাৰ সভাপতি ভৰিষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ চৰকাৰ শিক্ষাগুৰু বিচাৰিকা ছাৰে এয়া প্ৰাইজ আগবঢ়াইছে। দ্বিতীয় প্ৰাইজ পাইছে নাগালা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়। নীলিমা চেত্ৰী, মনীষা চেত্ৰী, প্ৰমীলা চেত্ৰী, ৰেখা চেত্ৰী, তেওঁলোকৰ বাবে যাবলৈ হাততালি বিচাৰিছোঁ। পেৰিস্কোপ প্ৰাইজটো আগবঢ়াব মফিৰুল হক ছাৰে। পেৰিস্কোপ তেওঁলোকে বনাইছিলে, যিটো পেৰিস্কোপৰ সহায়ত ছাবমেৰিনত ব্যৱহাৰ কৰা হয়। দুখন লেন্সৰ সহায়ত আমি দেখিছোঁ, সকলোৱে আমি দেখিছে। এয়া দ্বিতীয় প্ৰাইজ পাইছে। প্ৰাইজ ৰেইনবো ইংলিছ স্কুল ভৰিষ্ঠৰ, তেওঁলোকৰ বাবে এতিয়া হাততালি। ৰেইনবো ইংলিছ স্কুল ভৰিষ্ঠৰ মই বাকী প্ৰতিযোগিতাবোৰ দেখুওৱা নাই, যিহেতু মোৰ চেনেলৰ যিটো কেটেগৰী সেই কেটেগৰীটোত নপৰে, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। আৰু যদি আপোনালোকে বৰ্তমানলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।